আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক 4টা অতি প্ৰয়োজনীয় কথা ক'ব বিচাৰিছোঁ, যিকেইটা কথা প্ৰয়োগ কৰিব পাৰিলে আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় আৰু প্ৰভাৱশালী হ'ব। আপুনি সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব আৰু খুব কম দিনৰ ভিতৰত আপুনি এজন জনপ্ৰিয় ব্যক্তি হৈ পৰিব। আহক কথাকেইটা জানি লওঁ। নম্বৰ 1, মানুহৰ লগত কথা বতৰা পাতোঁতে অতি বেছি গহীন হৈ নাথাকিব। গহীন মানুহক মানুহে সমীহ কৰি চলে। মানুহৰ লগত হাঁহি ধেমালিৰে থাকিব। হাঁহি ধেমালি কৰি থকা মানুহক মানুহে অতি সহজে নিজৰ মানুহ বুলি গ্ৰহণ কৰে। নম্বৰ 2, কমকৈ ক'ব, বেছিকৈ শুনিব। যিমান বেছি আনৰ পৰা শুনিব, সিমান বেছি অন্তৰংগতা বৃদ্ধি পাব। এটা কথা মন কৰিব, এই পৃথিৱীত বেছিভাগ মানুহেই কিবা নহয় কিবা নোপোৱাৰ যন্ত্ৰণাত পিষ্ট হৈ থাকে আৰু নিজৰ যন্ত্ৰণাখিনি প্ৰকাশ কৰিবলৈ মানুহ বিচাৰি থাকে। গতিকে যিকোনো মানুহৰ হৃদয় জিনিবলৈ আপুনি তেওঁৰ কথাখিনি মন দি শুনক আৰু যন্ত্ৰণাৰ সমভাগী হওক। তেতিয়াই তেওঁ আপোনাৰ সৈতে আত্মীয়তা অনুভৱ কৰিব, আপোনাক বিশ্বাস কৰিব আৰু আপোনাৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। নম্বৰ 3, কোনো মানুহক আপোন কৰিব খুজিলে আপোনাৰ বাবে যে তেওঁ বিশেষ সেই কথা উপলব্ধি কৰিব দিয়ক। আপোনাৰ সৰু সুৰা কিছুমান গোপনীয় কথা তেওঁক কওক। গোপনীয় কথাৰ প্ৰতি মানুহৰ আগ্ৰহ আটাইতকৈ বেছি। যিমানেই গোপন কথা ক'ব, সিমানেই তেওঁ আপোনাৰ প্ৰতি আকৃষ্ট হ'ব আৰু আপোনাক বিশ্বাসত ল'ব। এটা কথা মনত ৰাখিব, গোপনীয় কথা ক'ব লাগে বুলিয়েই আপুনি সীমা অতিক্ৰম কৰি নিজৰ গোপনীয়তা ভংগ নকৰিব, যি আপোনাক ভৱিষ্যতে অনিষ্ট কৰিব পাৰে। আপুনি জাষ্ট এই অনুভৱটো মানুহজনৰ হ'ব দিয়ক যে তেওঁক আপুনি গোপনীয়তকৈ গোপনীয় কথা কৈ দিব পৰাকৈ বিশ্বাস কৰিছে। নম্বৰ 4, এই কৌশলটো অতি গুৰুত্বপূৰ্ণ। যিকোনো লোকৰ মন জয় কৰিবলৈ তেওঁৰ নামটো জনাটো খুবেই জৰুৰী। যিকোনো মানুহেই নিজৰ নামটো আনৰ মুখত শুনিবলৈ ভাল পায়। আপুনি কাৰোবাক নাম দি মতা মানেই আপুনি যে তেওঁক স্বীকৃতি দিছে, আপোনাৰ জীৱনত যে তেওঁৰ বিশেষ গুৰুত্ব আছে, সেই কথাটো ইষ্টাব্লিছ হৈ যাব আৰু তেওঁৰ হৃদয়ৰ 80% আপুনি জয় কৰিবলৈ সক্ষম হ'ব।